হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো ভালে আৰু আপোনালোকৰ নিশ্চয় ভাল। আৰু প্ৰথমে আমাৰ ইউটিউব চেনেল আছাম টিন চিষ্টাৰ বুলি ক'লে আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া আহিছা আড্ডা মাৰি আছোঁ গোটাখানে বঢ়িয়া, মানে গৰম না দিছে এইবাৰ। আৰু আপোনালোকে বহুতে আমাক মৰম দিছা, মানে আমাৰ যি নাকাটি পাহাৰত যোৱা ভিডিঅ' গোটাখানে ছাপোৰ্ট কৰিছা, ভাল লাগছে, বহুত এনজয় কৰিছোঁ। আৰু যিসকলে চাই নাই চাই ল'বি, এটা ডিছক্ৰিপশ্যন বক্সত লিংক কৰি দিম, আপোনালোকে চাই ল'বি। আমাৰ বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, কিন্তু আপোনালোকক কিয় দিব পৰা নাই কওঁ আমাৰ এক্সাম আহি আছে, মানে ছেচনেল এক্সাম আৰম্ভ হ'ব। তাৰ পাছতে কেইদিনমান পাছত আৰু ফাইনেল এক্সাম আৰম্ভ হ'ব। আৰু আমি যে নাকাটিত গেছোঁ, কিয় গেছোঁ আপোনালোকতো জানা নাই। আমি গেছিলোঁ আমাৰ এটা প্ৰজেক্টৰ কামত, মানে আমাৰ কলেজৰ প্ৰজেক্টৰ কামত আমি গেছিলোঁ। আমি লেখীয়া কিতাপ আকাৰত লেখীয়া আমি মানে দিব লাগে, কলেজত জমা দিব লাগে, সেইকাৰণে বহুত কাম আছে। মানে তথাপিও মানে আজি চেষ্টা কৰে আপোনালোকক অলপমান ভিডিঅ' দিলোঁ। আৰু আমি সেইকাৰণে গেছিলোঁ নাকাটি পাহাৰত, আপোনালোকে জানিছিলোঁ। আৰু আমাৰ নাকাটি পাহাৰত যোৱা ভিডিঅ'টোত বহুতেই কমেণ্ট আছে, বহুত ভাল লাগছে। আৰু এনেকৈ কমেণ্ট মাৰিলে, লাইক মাৰিলে আমাৰ বহুত ভাল লাগে, আৰু ভিডিঅ' বনাব আমি উৎসাহ পাওঁ। আৰু কিছুমানে আমাক কমেণ্ট মাৰিছে, আমি আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত কল পঠাইছোঁ না পঠা নাই, মানে যিগো 26,000 পদ আছিল সিহঁত আমি কল পঠাইছোঁ না পঠা নাই, আমাক কমেণ্ট মাৰিছে। আমি কল পঠাইছোঁ, দুইজনে পঠাইছোঁ, কিন্তু বৰ্তমানলৈকে আমি এখনো কিতাপ আনা নাই, কিতাপ পঢ়াব ধৰা নাই। নাজানো কোনবিলা আনিম, কিন্তু পঠাইছোঁ এতিয়াতো আমি পঢ়াবই লাগিব, আমি আনিম। কিন্তু মানে কি হয়, আমাৰ কলেজৰ এক্সাম আছে, আৰু সেইখিনি মানে বহুত পলংকে না বহুত ব্যস্ত। কি হয় চানুসকল, মই ঘৰত আহিলেও ঘৰ পাৰে মানে এইখিনি চা ধ্যান হৈছে, মানে অলপ শিকা। আৰু দুইখিনি আহিব, তিনিখিনিক একেলগে শিকা। তাৰমানে আমি আহিছে 4:30 হ'ল, 4:30 টাইম দিছোঁ, কিন্তু অলপ বেছিয়ে হ'ল। আৰু এইফালে আমাৰ আবু আহিছে, আবু আমাৰ আবুৰ ঘৰ এখন ওচৰতে না, একেবাৰে পূৰা ইগো ড্ৰেছ পিন্ধি আহে আৰু ফাল্টি দিয়ে চিঠা কৰে। আৰু কালিতো 7 তাৰিখ 7 জুন, আৰু কালি দিব মেট্ৰিকৰ ৰিজাল্ট। আমাৰ ভাইটি একটা মেট্ৰিক দিছে, কালি ৰিজাল্ট দিব। আৰু কাৰোবাৰ যোৰ ভাইটি ভণ্টি মেট্ৰিক দিছে, এই ভিডিঅ'টোত কমেণ্ট মাৰিবি, মানে ৰিজাল্ট কেনেকুৱা হৈছে আমাক জনাবি। আৰু আমিওতো কালি দুখী থাকিম, কলেজ আছে, কালি ক্লাছ আছে আমাৰ, তথাপিও অলপ হ'লেও দুখাম আপোনালোকক, দুখাম। কালি মই এইবাৰ টিউশ্যন কৰা আপোনালোকক ওচৰত লগ পাই আছোঁ। আপোনালোককতো কৈছোঁ আজি ৰিজাল্ট দিছে, ভাইটি ৰিজাল্ট দিছে। ভাইটি ফাৰ্ষ্ট ডিভিজন পাইছে, এখানত 72, হিন্দীত 72, আৰু সমাজ বিজ্ঞানত 74 পাইছে। অলপ নাপাওঁ, এটা নাপাওঁ, তো মনটো অলপ বেয়া লাগি আছে তাৰ। কিন্তু আমি অলপ সান্তনা দিছোঁ, আৰু নাই হাজিনাদি ভাল কৰিব পালে হ'ল। কিন্তু খানা তামাম হৈছে, মানে ভুজিয়া বুন্দা চাহা ভুজা, মানে কিবা কৰি হ'লেও আৰু খানা যোগাৰ কৰিছে। আৰু বহুত ভাল লাগছে না, বহুত ভাল লাগছে। আমাৰ ভাইটিহঁতক তো দুখাই নাই, কোন ভাইটি পাছ কৰিছে, তো এইফালে বহি আছে। মুখা লাষ্ট পাই তাৰ যিখিনি মানে মেনেজ কৰি লৈ আহিছোঁ, মেনেজ কৰিছোঁ এইখিনি গেল নাই তাই নাপায়, তাৰ বহুত বোলে লাষ্ট হাঁহি পেলাইছে ভিতৰত যায়। আপোনালোকৰ ভাইটি ভণ্টিক আমাৰ যদি ভাল হৈছে তাহলে অভিনন্দন জনাবি, আৰু আমাৰ ফালেও অভিনন্দন জনাইছোঁ, অভিনন্দন জনালোঁ। আৰু যাৰ যাৰ বেয়া হৈছে, মানে অলপৰ কাৰণে ফেল কৰিল, তো আপোনালোকে মন বেয়া কৰি লাভ নাই, কাৰণ নেক্সটবাৰ চেষ্টা কৰিবি, ভাল হ'ব। একবাৰ নোৱাৰিলে কৰা, তো একবাৰহে দিলি, আৰু একবাৰ ট্ৰাই কৰিবি। তাহলে আজি ভিডিঅ' এইখিনিতে, বাই।